হাই গাইজ, যাযাবৰ অসমীয়া ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো মোৰ প্ৰথম ফেচ কেম ভিডিঅ' হয়। আজি এখন মই চেগুন গছৰ বাগানত আছোঁ, বাগান বুলিয়ে ক'ব লাগিব। এয়া চাব পাৰে, চেগুন গছৰ বাগান কিমান ধুনীয়া, বৰষুণো পৰিছে, সেউজীয়া হৈ আছে, ঘাঁহ বনবিলাক তলত নতুনকৈ গজিছে, সুন্দৰ হৈ আছে। এয়া চাব পাৰে, গোটেই ভিউটো বহুত ধুনীয়া। মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ গোটেইবিলাক, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নতুন নতুন ভ্ৰমণমূলক ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। এয়া চাওক, বেক কেমেৰা কৰি মই দেখুৱাই দিছোঁ, বহুত দূৰলৈ বিয়পি আছে এই চেগুনৰ বাগানখন। এয়া মই ভিতৰলৈ সোমাই আহিছোঁ, একেবাৰে ভিতৰলৈ সোমাই আহিছোঁ। সেউজীয়া সেউজীয়া ওপৰৰ ফালে ধুনীয়া, বহুত ডাঙৰ হয় এইখন। আৰু ওচৰৰে এটা ৰাস্তা গৈছে, এই বাইকখন মোৰ ৰখা আছে ইয়াতে। আৰু এই ৰাস্তাটো চাওক না, কিমান সুন্দৰ, আপোনালোকে চাব পাৰে, গাড়ী যাই আছে। এয়া ৰাস্তা, সুন্দৰ সুন্দৰ ৰাস্তা, মাখন ৰাস্তা, নখৰ পিঠিৰ নিচিনা ৰাস্তা বুলি কয় যে মানুহে, সেয়া নখৰ পিঠিৰ নিচিনা ৰাস্তা। আৰু এইটো হৈছে গোৱালপাৰাৰ যে পাইকান বুলি এটা জেগা আছে, পাইকানৰ পৰা এইফালে গ'লে আপোনালোকে যাব পাৰে মেঘালয়। এই মেঘালয় যোৱা ৰাস্তাটো বহুত ধুনীয়া, ইমান ধুনীয়া, নখৰ পিঠিৰ নিচিনা ৰাস্তা। ৰাস্তাৰ দুয়োকাষে চেগুনৰ বাগান, সেইফালেও চেগুন গছ, ওখ ওখ চেগুন, দীঘল দীঘল ওখ ওখ চেগুন গছ। এয়া চাওক, গাড়ী গৈ আছে, নখৰ পিঠিৰ নিচিনা ৰাস্তা। তো এক মনোমোহা পৰিৱেশ। তো এনেকুৱা পৰিৱেশ দেখা পালে মন শীতল হৈ যায়, মন হাত পৰি যায়। বহুত ধুনীয়া পৰিৱেশ এইটো, কিমান সুন্দৰ ভিউ এটা আহি আছে, চাব পাৰে। তো এনেধৰণৰ আৰু মই আগলৈ আৰু বহুত ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম, ভ্ৰমণমূলক ভিডিঅ' বিশেষকৈ। তো এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাযাবৰ অসমীয়া ইউটিউব চেনেল। তো আজি এই পৰিৱেশৰ মাজতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আগলৈ আৰু নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। যাযাবৰ অসমীয়া। ধন্যবাদ। জয় আই অসম।